কোনো দলে কৰা নাই আনুষ্ঠানিকভাৱে, কিন্তু আমাৰতো সৰু দল, আমি হয়তোবা MCC যেতিয়া লাগি যাব আনুষ্ঠানিক ডিক্লেৰেশ্যন, তেতিয়া লগে লগে দি যাব বা এদিন দুদিন আকৌ, কাৰণ আনুষ্ঠানিক ডিক্লেৰেশ্যনটোতো এতিয়া হোৱা নাই, 10 দিনমান লাগি যাব আকৌ। UDFৰ পৰা হি স্প্লিট হৈ পেলাই নিজৰ ইচ্ছাত হয়তোবা চহী কৰিছে, হি স্প্লিট হৈছে বহুত দিন আগৰ পৰাই UDFৰ পৰা বাহিৰত আছে, কিন্তু আনুষ্ঠানিকভাৱে UDF ত্যাগ কৰা নাছিল। এইবাৰ তেওঁকতো UDFে নিলম্বনো কৰিলে, AGPত জইন কৰিছে। AGPটো এতিয়া NDAৰ এলায়েন্স পাৰ্টনাৰ, কৰিব বুলি কৈ আছে। নাই, এতিয়া এইটো ৰাজ্যসভাত যোৱা, সেও এজন বিধায়ক হিচাপে এজন বিধায়কে কাক সমৰ্থন কৰে নকৰে এইটো তাৰ ডিছক্ৰিপশ্যন হয়, মানে ইয়াত হুইপ জাৰিও নচলে। NDAৰ লগত NDA বদৰুদ্দিনক সাম্প্ৰদায়িক দল হিচাপে সমালোচনা কৰিছে, ক'ব লগা আমাৰ নাই, আমি UPPL হিচাপে কথাটো কওঁ। UPPLক দিছে তেওঁ, কাৰণ এইবাৰ চাব যে প্ৰমোদ বড়ো ৰাজ্যসভাত যে গ'ল, তাতে কিন্তু BJPৰ কোনো সদস্যই মানে বিধায়কে ছিগনেচাৰ মাৰা নাই, পাইছে না। তো আমাৰ UPPL হিচাপে আমি কৰিছোঁ, আৰু কেইজনমান বাকীবিলাকে কৰিলে। নাই, তেওঁ প্ৰমোদ বড়ো আজি ৰাজ্যসভাত যাব, এইটো ডাঙৰ এটা এচিভমেণ্ট, এটা সুবিধা পাই গৈছে। ৰাজনৈতিকভাৱে প্ৰতিক্ৰিয়াত এইটো দিয়াটোতো স্বাভাৱিকেই হয়, কাৰণ মই জনাততো BPFেও খুজিছিলে, নোপোৱাৰ ক্ষোভ না পোৱাৰ আনন্দ আমি ক'ব নোৱাৰোঁ। BPFেও হয়তো বা ভিতৰে খুজিছিল ৰাজ্যসভাৰ চিটটো। ইয়াত কি আছে, স্বাভাৱিকভাৱে এটা ৰাজনৈতিক সমালোচনা এইটো হ'ব, কিন্তু আগ্ৰামা মহিলাৰীয়ে ৰাজ্যসভাত প্ৰমোদ বড়ো যোৱাটো সমালোচনা কৰিব নালাগিছিল, কাৰণ এই সময়ত তেওঁলোকে যিহেতু কোনো কেণ্ডিডেট দিয়া নাই, বা কেণ্ডিডেট দিবলৈ তেওঁলোকৰ কোনো ক্ষমতাও নাই, পজিশ্যনো নাই, 3জন MLA, সেইটো এনেকৈ হ'বই। UPPL যিহেতু NDAৰে এটা সহযোগী হিচাপত UPPLক এটা দিছে, BPFক দিয়া নাই, বাছ। আলোচনা এতিয়াও চলি আছে, কিন্তু এতিয়া আমি মিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰি থকা নাই। ৰাজ্যসভাটো সুকীয়া, ৰাজ্যসভা উইদিন দি ইলেক্টেড MLA, 2021 যিসকলে ইলেক্টেড হৈছিল, তেওঁলোকে আজি ৰাজ্যসভাত মানে ভোট দিছে, বা আজি ইলেকশ্যন হোৱা নাই, কণ্টেষ্ট হোৱা নাই, সেইকাৰণে আমি ভোট দিব লগা নহ'ব। কিন্তু যিটো 26ৰ নিৰ্বাচন সম্পূৰ্ণভাৱে সুকীয়া, আমি UPPLে হয়তোবা অকলে যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। NDAৰ লগতো আছে যে NDA আমি MLA হিচাপে আছোঁ এতিয়া, আৰু এই নিৰ্বাচনে ঘোষণা কৰাৰ লগে লগে যদি আমি অকলে হিচাপে গ'লোঁ, তেতিয়া NDAৰ লগত আমি নাই।